স্বাগতম জনাইছোঁ আন এক ভিডিঅ'লৈ আৰু এই ভিডিঅ'টোত বিশেষকৈ আপোনালোকে ফাষ্টেগ কেনেকৈ বনায় সেইটো মই দেখাব চেষ্টা কৰিম। তো লগত আছে গীতু, আমি দুয়োটা যাম এতিয়া টোল গেট, ৰহা টোল গেটত যাম। এতিয়া সিহঁতৰ দোকানৰ ওচৰত আছোঁ। তো আহক আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোকে দেখুৱাম ধুনীয়াকৈ ফাষ্টেগ কেনেকৈ বনায়। ডিষ্টেঞ্চটো কম হোৱাৰ কাৰণে আমি হেলমেটটো পিন্ধা নাই, তাৰ বাবে ক্ষমা কৰিব, এতিয়াই কৈ থৈছোঁ। ডিষ্টেঞ্চ কম হয় ইয়াৰ পৰা, জাষ্ট অনলি 5 কিলোমিটাৰ হয়। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গো। হৈছে এখন ষ্টিকাৰ যিখন আপোনাৰ গাড়ীৰ গ্লাছত লগাব, আৰু যেতিয়া আপুনি টোল গেট পাৰ হৈ যাব, টোল গেট পাৰ হ'লে টোল গেটত থকা যিটো স্কেনাৰ হয়, সেই স্কেনাৰে ইয়াৰ পৰা যিটো পইচা আপোনাৰ লিংক হৈ থাকিব, পইচা ইয়াৰ পৰা ডিডাকশ্যন কৰিব। আগৰ নিচিনা আপুনি লাইন পাতি ধৰক এনেকৈ পইচা দিব নালাগে। ফাষ্টেগখন থাকিলে ফাষ্টেগৰ জৰিয়তে আপোনাৰ পইচাটো আপোনাৰ ডিডাকশ্যন হ'ব। আগতে আপুনি বেছি পইচা দি আছিলে, এতিয়া আপুনি কম পইচাতে আপুনি যাব পাৰিব। সেইটো হৈছে ফাষ্টেগ। আৰু এই ভিডিঅ'ৰ মাধ্যমে আপুনি এজন বন্ধু পাব, বন্ধুৰ পৰা আপুনি ধুনীয়াকৈ জানিব পাৰিব কেনেকৈ পে'মেণ্ট কৰে, তেওঁ বুজাই দিব। আৰু ফাষ্টেগ কিমান টকা পে'মেণ্ট কৰিব লাগিব, আৰু ফাষ্টেগনো কি, গোটেইখিনি আমি সবিশেষ জানিব পাৰিব। আহি পালোহি ৰহা টোল গেট। বেকগ্ৰাউণ্ডত দেখিছে আপুনি টোল গেট। এইফালে আছে, এইটো হৈছে বিবেক। তাৰ আজি বৰ দিন ভাল, সুখৰ দিন তাৰ আজি। কিহৰ কাৰণে সুখৰ দিন? মাতটো ভালকৈ নাহিব, চিঞৰি মই বহুত হেপী হৈ আছোঁ আজি, কিন্তু ইয়াতে কাষ্টমাৰ নাই। গ্ৰেট। আৰু এইফালে আছে এটা ইউটিউবাৰ দেৱজ ব্লগ, আৰু ইয়াতে কামত লাগি আছোঁ অলপমান। ইউটিউবৰ বাহিৰে বেলেগতো লাগিব কাৰণ খুব ভাল হৈছে, ভাল পাইছোঁ। ইউটিউবৰ অলপ বুজাই দিব এতিয়া। এতিয়া তুমিয়ে বুজাব, মই তোমাৰ পৰাহে আহিছোঁ কেনেকৈ ফাষ্টেগ বনাব লাগে, ফাষ্টেগ কি কৰিব লাগে, এতিয়া বুজাই দিব ধুনীয়াকৈ দেৱই। ফাষ্টেগটো আপোনাৰ 16 ফেব্ৰুৱাৰীৰ পৰা ইমপ্লিমেণ্ট কৰা হৈছে। বিশেষকৈ ফাষ্টেগ নহওঁতে, যেতিয়া ফাষ্টেগ নহৈছিল তাৰ আগতে আপোনালোকে টোল গেটত দুগুণ পইচা ভৰি থাকিব লগা হৈছিলে। এতিয়া মই আপোনাৰ দেৱ আছে, দেৱই বুজাই দিব কেনেকৈ ফাষ্টেগটোনো কি, ফাষ্টেগ কিমান পইচা দিব লাগিব ফাষ্টেগ বনোৱাৰ পিছত, গোটেইখিনি আমি দেৱৰ পৰা জানিম। আহক। এইখনেই হৈছে আপোনাৰ ফাষ্টেগ, আৰু এই ফাষ্টেগ কেনেকৈ বনোৱা হয়, কি হয়, চব দেৱই ক'ব। দেৱ আছে, মই দেৱৰ পৰা জানিব বিচাৰিম। এই ফাষ্টেগখন আপুনি অনলাইনো অৰ্ডাৰ দিব পাৰিব, যেনে পে'টিএম থ্ৰু দি বা নিজা SBI এনেকুৱা নিজা ছাইট আছে, তাৰ থ্ৰু দি পাৰিব। কিন্তু আপুনি টোল গেটত আহিও বনাব পাৰিব। টোল গেটত আপুনি দেখিছে, টোল গেটৰ ছাইডে যিবিলাক বহি থাকে ল'ৰা, দোকান, সেই তাত। ঠিক আছে, মোৰ লগত আছে দেৱজ ব্লগ বুলি আপোনালোকে চিনি পায়। দেৱ আছে, তো দেৱই ইউটিউবৰ বাহিৰেও, ব্লগিঙৰ বাহিৰেও এতিয়া এইটো ধুনীয়া এটা কাম কৰি আছে, ফাষ্টেগ বনায়। তো বিশেষকৈ অভিজ্ঞ মানুহৰ পৰা জনাটো খুবেই প্ৰয়োজনীয়তা আছে। আপোনালোকক জনাম এতিয়া যে কেনেকৈ ফাষ্টেগ বনোৱা হয়। তো দেৱক কোৱা কেনেকৈ ফাষ্টেগটো কি বস্তু আৰু এইটো কেনেকৈ বনোৱা হয়। বৰ্তমান সময়ত ফাষ্টেগটো এটা মানে আমাৰ প্ৰয়োজনীয় হৈ গৈছে, মানে ফাষ্টেগ নহ'লে নহয় নিচিনা হৈ গৈছে। তো এতিয়া ফাষ্টেগটো আপুনি বনাব লাগিব। যদি ফাষ্টেগটো নবনালে আপুনি কেছ পইচা দি যদি যায়, টোল গেট এটা পাৰ হয়, তেনেহ'লে আপুনি ডাবল পইচা দিব লাগিব। ধৰি লওক আপুনি নগাঁৱৰ পৰা গুৱাহাটীলৈ গৈছে, গুৱাহাটীলৈ যালে আপুনি দিব লাগিব কমত 200 টকাৰ ওচৰ আছিল। যদি ফাষ্টেগটো এবাৰ বনাই লয়, এইটো এটা চিম কাৰ্ডৰ দৰে, ইয়াত এটা মানে ৰেডিঅ' ফ্ৰিকুৱেঞ্চি থাকে, সেইটোৱে আমাক ডিটেক্ট কৰি লয়। যেতিয়া টোল গেট দি পাৰ হয়, ডিটেক্ট কৰি পেলাই ইয়াৰ পৰা পইচাটো কাটি দিয়ে। এইটো এটা চিমৰ দৰে, ইয়াত এটা ৰিচাৰ্জ কৰা হয়। আপুনি এইটো 100 ৰুপিজ ৰিচাৰ্জ কৰিব পাৰে, 500 টকা ৰিচাৰ্জ কৰিব পাৰে। এইটো সোমাই থাকিব, লগত মোবাইলত মেছেজ আহিব যে আপোনাৰ 500 টকা সোমাই আছে। যেতিয়া টোল গেট দি পাৰ হোৱাৰ লগে লগে ইয়াত কিমান টকা কাটিছে মেছেজ আহি যাব। এইটো সম্পূৰ্ণ এইটো অনলাইন যোগে বস্তুবোৰ হয়। এইটো কি গাড়ী আগত লগাই, এইটো যেতিয়া আমি এটা কথা কওঁ, এইটো যেতিয়া আমি এক্টিভ কৰি দিম এবাৰ, এক্টিভ কৰাৰ পিছত আপুনি যদি হাতত লৈ পেলাই এফালে যদি টোল গেট দি পাৰ হয়, তেতিয়াও পইচাটো কাটা যাব। এইটো মানে ৰেডিঅ' ফ্ৰিকুৱেঞ্চিৰ লগত কানেক্ট হৈ যায়। আচ্ছা, ৰেডিঅ' ফ্ৰিকুৱেঞ্চি। আৰু যদি আমি তৎক্ষণাত পইচা নিদিয়াকৈ পাৰ হৈ যাওঁ, ইয়াৰ পৰা পইচা কাটি দিব, ডিডাকশ্যন কৰি দিব, কাটি দিব, নিজে কাটি। আৰু কিমান টকা পে'মেণ্ট এইটো বনাওঁতে? এইটো আচলতে 350 হয় আমাৰ পেকটোৰ মতে। এইটো হৈছে IDFC কোম্পানীৰ। 350 হ'লে আপুনি ইয়াতে 100 ৰুপিজ এটা বেলেঞ্চ পাব। 100 ৰুপিজটো বেলেঞ্চ সেইকাৰণে দিয়া হয় যে আমি নগাঁৱৰ ফালৰ পৰা গুৱাহাটীলৈ গৈ আছোঁ। তো কাৰ্ডটো বনালে কিন্তু পইচা নাই। তো কাৰ্ডটোৰ লগতে আমি 100 টকা এইটো কাৰণে দিওঁ যে 95টো আমাৰ ৰহা টোল গেটত কাটিব, যাতে ফ্ৰী হৈ গুচি যায়। তাৰপিছত আপুনি ৰিচাৰ্জ কৰি ল'ব পাৰে। ৰিচাৰ্জ কৰাটো একে ইজি, গুগল পে', ফোনপে' দিয়ে, একে ইজি, 2 ছেকেণ্ডৰ। মিনিমাম কিমান টকা পাৰে? মিনিমাম আপুনি 100 টকা কৰিব পাৰে। 100 টকা কৰিব পাৰে, আৰু 500 টকা, 1000 টকালৈকে যিমান কৰিব বিচাৰে কৰিব পাৰে। ঠিক আছে, আপোনালোকে জানিলে এইটো 16 ফেব্ৰুৱাৰীৰ পৰা ইমপ্লিমেণ্ট হৈছে। আপোনালোকে ফাষ্টেগটো মেণ্ডেটৰী হয়, এতিয়া ফাষ্টেগ বনাব পাৰিব। আপুনি ইয়াতে টোল গেটত আহিলেই হ'ল, আপুনি ধুনীয়াকৈ বনাব পাৰিব। কাষ্টমাৰ আহি গ'ল। এতিয়া মোৰ লগৰজনে বনাব ফাষ্টেগ, তো এওঁলোকে কাষ্টমাৰ আহিছে, কাষ্টমাৰক
ফাষ্টেগ বনাই আছে। তো আপোনালোকে জানিলে ধুনীয়াকৈ ফাষ্টেগ কেনেকৈ বনোৱা হয়, কি কৰে। এইখন হৈছে ফাষ্টেগখন দেখুৱাই দিছোঁ। আপোনালোকে টোল গেটত দেখিয়ে থাকে ফাষ্টেগৰ লাইন, মানুহ এইফালে হৈছে টোল গেটটো অলপ আঁতৰত আছে। আৰু এইটো হৈছে আপোনাৰ নগাঁও টু গুৱাহাটী ৰোড, আৰু এইফালে যদি আহে আপোনাৰ এইটো হৈছে গুৱাহাটী টু নগাঁও ৰোড। যাব আৰু গুগল এডচেঞ্চ একাউণ্ট ইয়াত খোলা হৈ গ'ল, গুগল এডচেঞ্চ আহি গ'ল আজি ইউটিউবৰ পৰা। এইটো পিনটো আৰু ইয়াৰ কেইদিনমানৰ পিছত কিমান ডলাৰ জমা হ'ব লাগিব পইচা? আমাৰ 7,000 টকা জমা হ'ব লাগিব। তেতিয়া 7,000 টকা আহি আমাক পাৰ্টি দিব, ডাঙৰ পাৰ্টি দিব ন, ডাঙৰ পাৰ্টি দিব। ঠিকে আছে, ই ধুনীয়া ধুনীয়া ভিডিঅ' বনাই। আপোনালোকে ভিডিঅ'বোৰ চাই যাব, ডেছক্ৰিপশ্যনত আপোনাৰ লিংকটো দি দিব। ধুনীয়া ভিডিঅ' বনাই, মই তাৰ লগত ঘূৰি ফুৰোঁ। একদিন আমাৰ তাত 100 টকা দিয়াৰ লগে লগে হ'লে কেনেকৈ 1,000 লাগে মোক। চিয়'ৰ মই পাৰ্টি দিম। ভিডিঅ'টো কেনেকুৱা হ'লে যদি ইনফৰ্মেটিভ পাইছে তেতিয়া মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰোঁ, বিশেষকৈ বন্ধু বান্ধৱীলৈ। বিশেষকৈ আপোনাৰ ফাষ্টেগৰ ওপৰত বনালোঁ আজি। তেনেকুৱা পালে আপোনালোকে চাই কমেণ্টত জনাব।